হেল্ল' ফ্ৰেণ্ডছ, নৰ্থ ইষ্ট ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক এখন ঠাইলৈ লৈ যাম য'ত এই ঠাই বহুত ৰহস্যজনক হয় আৰু সেই ঠাই আপোনাৰ লাকুৱাত অৱস্থিত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ লগত লৈ যাওঁ। বলক এতিয়া। আমি এতিয়া পালোঁ লাকুৱা। এয়া ৰাস্তাটোৰ নাম হৈছে লাকুৱা ৰাজগড় আৰু এই ৰাইট চাইড দেখিছে এইটো হ'ল শিৱ মন্দিৰ। তো বলক সেৱা কৰি কিনে আমি আগবাঢ়ি থাকোঁ বলক। আমি অলপমান ৰখিছিলোঁ গাড়ী, আমি লাকুৱাৰ দান্তিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত ৰখিছিলোঁ। তাতে আমি চাহ খালোঁ, চাহটো খাই তামোল খাই আছোঁ এতিয়া। আৰু চাহটো খালোঁ, এতিয়া আমি চাহটো খাই লৈ আমি এতিয়া গৈ আছোঁ সেই ৰহস্যজনক ঠাইখন চাবলৈ। বলক। আমি সেই ঠাইখনলৈ গৈ আছোঁ, কিন্তু ৰাস্তাটো বহুতো ধূলি, ৰাস্তাটো ইমান খাল বাম নাই, তথাপিও বহুত ধূলি আছে, কাচ্চা ৰাস্তা হৈ আছে। বৰষুণ পৰিলে একদম বহুত বোকা হ'ব ৰাস্তাটো, কিন্তু এতিয়া বৰ্তমান বহুত ধূলি হৈছে কাৰণ ঠাণ্ডা ছিজন হৈ আছে সেইকাৰণে। আৰু এতিয়া আমি গৈ আছোঁ আৰু দূৰ আছে চাগে, ইমান গম নাপাওঁ কিমান দূৰ হ'ব পাৰে, তো যিমান পাৰোঁ আমি গৈ আছোঁ। এই চাওক, এই হৈছে দিচাং নৈ, আৰু দিচাং নৈ সিটো পাৰে খেতি কৰিছে মানুহসকলে। এই চাওক, ওলকবি খেতি আছে, আপোনাৰ বন্ধাকবি খেতি আছে। বহুত বেয়া ৰাস্তা গৈ আছে, বহুত বেয়া ৰাস্তা, বহুত বেয়া, অলপ চলপ নহয়, বহুত বেয়া ৰাস্তা। আমি এতিয়া দিচাং নদীৰ মাথাউৰি কিনাৰৰ ৰাস্তাৰে গৈ আছোঁ আৰু আপোনাৰ দিচাং নদীৰ ৰাইট চাইডে আছে আৰু তাৰ লগতে এইটো হৈছে মাথাউৰিটো। তো এতিয়া আমি গৈ আছোঁ বলক। হেল্ল' ফ্ৰেণ্ডছ, তো আমি এই ঠাইখনলৈ আহি পালোঁ আৰু এই ঠাইখন নাম হৈছে বৰবৰা মৈদাম। আৰু বলকচোন আমি সেই মৈদামটো ওচৰলৈ যাওঁ। আপোনালোকে সেই গুহা নিচিনা যে দেখিছে, এইটো আচলতে গুহা নহয়, এইটো আচলতে মৈদাম হয়। আপোনাৰ মই ক'বলৈ গৈ আছোঁ এতিয়া, এইটো মৈদামটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা মৈদাম। আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন মহান ব্যক্তি আছিল। ৰাজেশ্বৰ সিংহৰ বুৰঞ্জীত আহোমসকলৰ অতীতৰ কিছুমান কথা প্ৰকাশ পোৱা নাছিল, কেৱল ৰাজেশ্বৰ সিংহৰ পৰিয়ালৰ কথাহে বেছিকৈ উল্লেখ আছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা সেই বুৰঞ্জীত অসন্তুষ্ট আছিল আৰু তেওঁক বুৰঞ্জীখনৰ কিছু অংশ জ্বলাই পেলাব লাগে বুলি দাবী তোলাত তেওঁ ৰাজেশ্বৰ সিংহৰ পালি প্ৰহৰীৰ দ্বাৰা হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহটো এই ঠাইতে সৎকাৰৰ ব্যৱস্থা কৰে। তেতিয়াৰ পৰা এই ঠাইখনৰ নাম বৰবৰা মৈদাম বুলি কোৱা হয়। মৈদামটো চোৱা হ'ল, কীৰ্তিচন্দ্ৰ বৰবৰুৱা মৈদামটো চোৱা হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ আমি যিমান পাৰোঁ মই যিমান পাৰোঁ, মই চুকে কোণে যিমান ভাল কিছুমান ঠাই আছে, নজনা ঠাই আছে, সেইবোৰ মই দেখাবলৈ চেষ্টা কৰোঁ। আৰু যিমান পাৰে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো মোৰ নৰ্থ ইষ্ট ব্লগাৰ ইউটিউব চেনেল হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে আছিলে, থেংক ইউ।